জয় অসম নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ তোমালোকে ইতিমধ্যে গম পাইছা তোমালোকৰ এটা পৰীক্ষা অনুষ্ঠিত হ'ব কাৰণে গৈ আছে গতিকে সেই পৰীক্ষাটো তোমালোকে কিদৰে দিবা এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকক জনাম কিন্তু তাৰ পূৰ্বে তোমালোক সকলোকে মোৰ ফালৰ পৰা প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছো তোমালোকে যে পৰীক্ষাটো যেটো আমি পাতিছো সেইটো যে দিব বিচাৰিছা গতিকে তোমালোকক বহুত বেছি অভিনন্দন জ্ঞাপন কৰিছো আৰু এই পৰীক্ষাৰ পৰা নিশ্চয় তোমালোকৰ 1% হলেও হেল্প হ'ব বুলি মই আশাবাদী কিয়নো ৰিভিজন যাতে তোমালোকৰ হয় বা যিসকলে পাহৰি গলা কোৱেশ্চন আনসাৰবোৰ যাতে তোমালোকৰ মনত আকৌ এবাৰ ৰব পাৰে সেই কাৰণে পৰীক্ষাটো হেত অনুষ্ঠিত কৰা হৈছে গতিকে যিসকলে দিব কাৰণে লৈছা পৰীক্ষাটো তোমালোকৰ নিশ্চয় 1% হলো সহায় হ'ব যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষা কথা একোৱে নাজানা বা হোৱাটছআপ চেনেল যদি তোমালোকে নাই যদি পৰীক্ষা তোমালোকে দিব বিচাৰা তেনেহলে হোৱাটছআপ চেনেলৰ লিংক আমাৰ এই ভিডিও ডিসক্ৰিপচন বক্সত দেখিব কাৰণে পাবা তাত তোমালোকে ক্লিক কৰি পিনি জয়েন কৰিব পাৰা অন্যথা তোমালোকে মোৰ হোৱাটছআপ নম্বৰত এটা মেছেজ কৰিলে তোমালোকে হোৱাটছআপ চেনেলৰ লিংক পাই যাবা গতিকে আহা আজি এই পৰীক্ষাৰ কি নিয়ম আছে হেগিটা জানি লম কিন্তু তাৰ আগতে তোমালোকক আৰু এটা মই কথা জনাব বিচাৰিছো এই যে আমি পৰীক্ষাৰ নিয়ম আমি বান্ধি দিছো এই নিয়ম এই কাৰণে বান্ধি দিছো কাৰণ আমি এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিম নিশ্চয় তোমালোক যিসকলে আগৰ পৰা তুদি অসম জানাৰ সৈতে জড়িত বা পৰীক্ষাসমূহ দি আছা তোমালোকে নিশ্চয় জানা আমি পৰীক্ষাৰ ফলাফল ঘোষণা কৰি আহিছো গতিকে পৰীক্ষা সমূহৰ ফলাফল যাতে আমি সঠিকভাৱে ঘোষণা কৰিব পাৰো সেই কাৰণে এই কিছুমান আমি নিয়ম বান্ধি দিছো যেগেটা নিয়মৰ জৰিয়তেহে আসলতে পৰীক্ষা এটা সুকলমে অনুষ্ঠিত হ'ল বুলি ভাবিব পাৰো সেই কাৰণে এই নিয়মকেইটা বহুতে বেছি গুৰুত্বপূৰ্ণ হয় গতিকে তোমালোকে কি কৰিবা প্ৰথমতে তোমালোকৰ মোবাইলত থকা যেটো হোৱাটছআপ হয় এই হোৱাটছআপটো ওপেন কৰিবা তাৰ পাছত আমাৰ যেটো হোৱাটছআপ চেনেল আছে তুদি অসম লাৰ্ণাৰ ক্লাছ 10 বুলি সেই ক্লাছ 10 হোৱাটছআপ চেনেলটো তোমালোকে ওপেন কৰিবা হোমস্ক্ৰীন দেখিছে তোমালোকে মই হোৱাটছআপ চেনেলটো ওপেন কৰিছো গতিকে ওপেন কৰাৰ পাছত যেতিয়া পৰীক্ষা সময় হৈ যাব সেই সময় হোৱা লগে লগে পৰীক্ষা লিংক বুলি এনে ধৰণৰ এটা হোম স্ক্ৰীন দেখি থকা আছে লিংক তোমালোকে দেখিব কাৰণে পাবা গতিকে সেই যেটো তোমালোকে নীলা আখৰে লিংক দেখিব কাৰণে পাই আছা সেই নীলা আখৰৰ লিংকটো তোমালোকে পৰীক্ষাটো যেতিয়া আমি অনুষ্ঠিত কৰিম যেতিয়া আমি লিংকটো দিম তেতিয়া তোমালোকে ক্লিক কৰিব লাগিব গতিকে সেই সময়ত ক্লিক তোমালোকে কৰি দিবা এবাৰ ক্লিক কৰাৰ পাছত হয়তো ব্ৰাউজাৰ তোমালোকক সিলেক্ট কৰিবলৈ আহিব পাৰে গতিকে সিলেক্ট কৰি লবা আৰু নাহিলে ডাইৰেক্টলি এনেদৰে তোমালোকক ওপেন হৈ যাব আৰু যদি ওপেন হোৱা নাই তেনেহলে তোমালোকৰ ইন্টাৰনেট ইছ্যু গতিকে লৈ ইন্টাৰনেটৰ সমস্যা হৈছে কাৰণে তোমালোকৰ উলোৱা নাই গতিকে যত তোমালোকে ইন্টাৰনেট ভালকে পোৱা তাত তোমালোকে এই লিংকটো ওপেন কৰিবা ঠিক আছে তাৰ পাছত এই স্টাৰ্ট অপচনটো তোমালোকে তলত দেখিছা গতিকে স্টাৰ্ট অপচনটো তোমালোকে ক্লিক কৰিবা কিন্তু তাৰ আগতে ইয়াত দেখিছা কিছুমান কথা লিখা হৈছে হেখিনিও পঢ়ি লবা তাৰ পাছত ইয়াত লিখা হৈছে ইন্টাৰ ইউৰ ডিটেইলছ বুলি গতিকে এই দখ বহুত বেছি ইম্পৰ্টেন্ট বা নিয়ম ইয়াতে আছে গতিকে এই দখ তোমালোকে চোৱা মই কি কৈছো ভালদৰে শুনি পিনি ইন্টাৰ ইউৰ ডিটেইলছৰ তলত দেখিছা নেম বুলি গতিকে তোমালোকৰ যেটো শুদ্ধ নাম হয় যেটো তোমালোকে মোক মেছেজত দিছিলা সেই নামটো তোমালোকে ইয়াত কি কৰিব লাগিব লিখিব লাগিব মোৰ নামটো যেটো অংকুৰদীপ গগৈ গতিকে মই ইয়াত অংকুৰদীপ গগৈ বুলি ইয়াত লিখি দিছো তোমালোকে দেখিছা হোম স্ক্ৰীনত তাৰ পাছত তোমালোকে নাম্বাৰত ক্লিক কৰিবা নাম্বাৰত ক্লিক কৰাৰ লগে লগে ইয়াত তোমালোকে নিজৰ মোবাইল নাম্বাৰটো দিব নেলাগে মন কৰিবা মোবাইল নাম্বাৰ আমি দিব নেলাগে ইয়াত আমি দিব লাগিব জিলাৰ নামটো তোমালোকৰ যিখন নাম হয় জিলা সেই জিলা নামখন তোমালোকে ইয়াত দি দিবা মোৰ জিলাখনৰ নাম শিৱসাগৰ গতিকে মই ইয়াত শিৱসাগৰ বুলি লিখি দিছো তোমালোকে নিশ্চয় দেখিছা গতিকে তোমালোকৰ যিখন জিলা হয় সেই জিলাখনৰ নাম্বাৰত নামটো লিখিবা ঠিক আছে শিৱসাগৰ হলে শিৱসাগৰ দৰং হলে দৰং নগাঁও হলে নগাঁও লখিমপুৰ হলে লখিমপুৰ মুঠতে যিখন জিলা হয় সেইখন তোমালোকে ইয়াত লিখিবা তাৰ পাছত স্টাৰ্ট কুইজত ডাইৰেক্টলি ক্লিক কৰি দিবা ক্লিক কৰাৰ পাছতে তোমালোকে ওপৰত দেখিব কাৰণে পাবা টাইম যেটো টাইম দিয়া হৈছে সেই টাইমটো তোমালোকে তাত পাবা তাৰ পাছত তলত টোটেল মাৰ্কস বুলি লিখা হৈছে গতিকে যিমান মাৰ্কসৰ প্ৰশ্ন আহিব বা যিমান মাৰ্কসৰ প্ৰশ্ন থাকিব তাত টোটেল মাৰ্কসত লিখা থাকিব ঠিক আছে তাৰ পাছত তলত তোমালোকে দেখিছা কোৱেশ্চন 1 বুলি আছে বা 1 বুলি তোমালোকে তলত দেখিব কাৰণে পাইছা গতিকে কোৱেশ্চন সমূহ তোমালোকে ইয়াত পাবা যে এটা প্ৰশ্ন ইয়াত থাকিব যেটো 50 মাৰ্কস বুলি লিখা হৈছে গতিকে 50টা প্ৰশ্ন থাকিব আৰু সম্পূৰ্ণ এমসিকিউ তোমালোকে ইয়াত দেখিছা ইয়াত যেটো সাৰ্কেল অপচন দেখিছা জাস্ট তোমালোকে তাতে যেটো শুদ্ধ হয় তাতে তোমালোকে জাস্ট ক্লিক কৰিব লাগে হোম স্ক্ৰীন দেখি থকা নিচিনাকে তেনেদৰে সকলোখিনি তোমালোকে যেটো শুদ্ধ বুলি ভাবা বা যেটো শুদ্ধ বুলি জানা হেগিটা টিক মাৰ্ক তোমালোকে তেনেকে দিব লাগিব যে এটা প্ৰশ্ন থাকে আৰু এটা টাইম বানি দিয়া হৈছে ওপৰত তোমালোকে দেখিছা সেই টাইমটো ভিতৰত তোমালোকে পৰীক্ষাটো হেত দিব লাগিব ঠিক আছে পৰীক্ষাটো দি হোৱাৰ পাছত তোমালোকে চোৱা ইয়াত কিবা ভুল হৈছে নেকি তোমালোকৰ শুদ্ধ উত্তৰ বেলেগ দিব লাগিছিল বেলেগ দি পালা নেকি তোমালোকে চেক কৰিবা আৰু টাইম কিমান আছে চাবা তোমালোকে যদি টাইম বেছি নাই তেনেহলে সাবমিট কৰিব পাৰা নহলে টাইম যদি আছে তেনেহলে তোমালোকে ৰিচেক কৰিব পাৰা
গতিকে ৰিচেক কৰাৰ পাছত বা তোমালোকে যেহেতু হৈ গ'ল কমপ্লিট কৰি পিনি গতিকে এতিয়া তলত তোমালোকে দেখিবৰ কাৰণে পাবা এটা ছাবমিট অপশ্যন গতিকে সেই যিটো ছাবমিট অপশ্যন তোমালোকে দেখিছা সেই ছাবমিট অপশ্যন তোমালোকে এটা ক্লিক কৰিব লাগিব গতিকে এটা ছাবমিট অপশ্যন ক্লিক কৰিব পাৰা ছাবমিট অপশ্যন ক্লিক কৰি দিবা ছাবমিট অপশ্যন ক্লিক কৰাৰ লগে লগে তোমালোকে দেখিছে ছাবমিটেড বুলি আহিছে গতিকে ইয়াত ভিউ ৰিজাল্ট বুলি তোমালোকে এটা শব্দ দেখিছা অৰ্থাৎ অপশ্যন আছে ইয়াত গতিকে ভিউ ৰিজাল্ট অপশ্যনটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৰিজাল্ট ইয়াত ওলাই যাব তোমালোকৰ কেইটা শুদ্ধ হৈছে কেইটা ভুল হৈছে ইয়াত সকলোখিনি ইয়াত দেখিবৰ কাৰণে তোমালোকে পাবা গতিকে মোৰ শুদ্ধ হৈছে 17টা ইয়াত লিখা হৈছে তোমালোকে দেখিছে 34% তাৰপৰা ভুল হৈছে 33টা গতিকে 33 বুলি লিখা আছে তাৰপৰা কোনটো ভুল হ'ল তোমালোকৰ ইয়াতো তোমালোকে দেখিবৰ কাৰণে পাবা যদি ৰেড আহিছে তেনেহ'লে সেইটো ভুল হৈছে আৰু যদি গ্ৰীণ আহিছে তেনেহ'লে সেয়া শুদ্ধ হৈছে আৰু লগতে শ্ব' আনচাৰ বুলি যিহেতু আছে গতিকে যিটো ভুল হৈছে তোমালোকে তাৰ সঠিক উত্তৰটো কি হয় তাকো চাব পাবা আৰু ইয়াত যিখিনি তোমালোকে প্ৰশ্ন দেখিবৰ কাৰণে পাইছা এইখিনি তোমালোকৰ প্ৰি টেষ্ট প্ৰি ফাইনেল বা অন্যান্য যি এক্সাম হৈছিলে তাৰ পৰা লোৱা হৈছে তথা তোমালোকৰ কিতাপৰ পৰা যিহেতু লোৱা হৈছে গতিকে এই প্ৰশ্নখিনি যদি তোমালোকে পঢ়া নাই যদি কিবা ভুল হৈছে সেইখিনি তোমালোকে নিজৰ বহীখনত লিখি ল'ব পাৰা নহ'লে PDF তোমালোকে এনেকৈ বনাই ল'ব পাৰা আৰু তোমালোকে এইখিনি প্ৰেক্টিছ কৰিব পাৰা আৰু পৰাপক্ষত যদি ভুল হৈছে সেইকেইটা চাবা কি ভুল হৈছে সেইকেইটা মুখস্থ কৰিবা তথা ৰিভিজন তোমালোকৰ হ'ব সেইকেইটা ঠিক আছে এনেদৰে তোমালোকে পৰীক্ষাটোহে দিব লাগিব গতিকে কিছুমান নিয়মৰ কথা তোমালোকক মই জনালোঁ সেই স্ক্ৰীন ৰেকৰ্ডৰ জৰিয়তে গতিকে এতিয়া আৰু কিছুমান কথা তোমালোকক মই জনাব বিচাৰিছোঁ এই যিটো পৰীক্ষা আমি পাতিছোঁ এই পৰীক্ষাটো আমি অনলাইন যিহেতু পাতিছোঁ গতিকে তোমালোকে চাই কৰিছা নে নোচোৱাকৈ কৰিছা আমি গম নাপাওঁ গতিকে বহুসংখ্যক ছাত্ৰ ছাত্ৰীক দেখিবলৈ পোৱা যায় যে তেওঁ মাৰ্কছটো বেছিকৈ পোৱাৰ ইচ্ছাত কি কৰে তেওঁলোকে নকল কৰে নহ'লে তেওঁলোকে এটা মোবাইলত 3-4টামান ব্ৰাউজাৰত তেওঁলোকে লগইন কৰে বা বেলেগ জিমেইল ID তেওঁলোকে ইউজ কৰে গতিকে সেইখিনি তোমালোকে নকৰিবা এবাৰে চেষ্টা কৰা পৰীক্ষাটো দিবৰ কাৰণে যদি প্ৰথমবাৰত তোমালোকৰ ইণ্টাৰনেট ইছ্যু বা কিবি অসুবিধা হৈছে তেতিয়াহে দুবাৰ বা তিনিবাৰ দিবৰ কাৰণে চেষ্টা কৰা যদি তোমালোকৰ কোন ধৰণৰ সমস্যা হোৱা নাই তেনেহ'লে প্ৰথমবাৰতে তোমালোকে পৰীক্ষাটো ভালকৈ দিবৰ কাৰণে চেষ্টা কৰা আৰু কোনো যাতে কিতাপ চাই পিনে আনসাৰ নকৰা নিজক তোমালোকে টেষ্ট দিয়া অৰ্থাৎ তোমালোকে পৰীক্ষাৰ কাৰণে কিমান প্ৰস্তুতি হলা বা আৰু কিমান বাকি আছে নিজকে যাতে তোমালোকে গম পোৱা সেইকাৰণে পৰীক্ষাটো তোমালোকে দিবা গতিকে এইখিনি কিছুমান সাধাৰণ কিছুমান নিয়ম আছে পৰীক্ষাটো আশা কৰিছোঁ মই কোৱা নিয়ম কেইটা তোমালোকে পালন কৰিবা বুলি আৰু এই পৰীক্ষাটো কেনেকুৱা হৈছে তোমালোকৰ এই পৰীক্ষাটোৰ পৰা লাভ হৈছে নে নাই হোৱা নিশ্চয় তলৰ কমেণ্ট বক্সত জনাবৰ কাৰণে তোমালোকে নাপাহৰিবা আৰু যদি কোনো নতুন ছাত্ৰ ছাত্ৰী আছে যিয়ে হোৱাটছআপ চেনেলত জইন নাই তেনেহ'লে তোমালোকে হোম স্ক্ৰীনত দেখি থকা নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নহ'লে আমাৰ হোৱাটছআপ চেনেলৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দিয়া হৈছে গতিকে তোমালোকে সেই লিংকতে ক্লিক কৰি পিনি জইন হ'ব পাৰা আমাৰ হোৱাটছআপ চেনেল গতিকে ইমানখিনিয়ে কথা মই তোমালোকৰ আগত জনালোঁ গতিকে তোমালোকে পৰীক্ষাটোত অংশগ্ৰহণ কৰিবা বুলি মই বহুত বেছি আশা কৰিলোঁ আৰু ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম